हेलो गाइस स्वागतम जनाइছো আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল গীতপাতৰি ব্লগছ এণ্ড বিউটি। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম এটা ৱেষ্টাৰ্ণ আউটফিটৰ লগত এটা মেকআপ লুক আৰু হেতু হৈছে এইটো আৰু এইটো মই কেনেকৈ ক্ৰিয়েট কৰিছো এইটো আপোনালোকক মই এতিয়া দেখুৱাম। আৰু আপোনালোকৰ কোনোবাই যদি আজি মোৰ চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে প্লিজ যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু সাবস্ক্ৰাইব কৰিব। তেনেহ'লে বলক পলম নকৰি ভিডিঅ'টো চাও। তো প্ৰথমতে মই আইব্ৰৰ ৰ'জ ৱাটাৰ টোনাৰ লগাইছো। আজি প্ৰথম লগাইছো এইটো টোনাৰ খুব ধুনীয়া লাগিছে, একদম ৰিফ্ৰেছ একদম ফিল কৰিছো এইটো লগাই। ময়শ্চাৰাইজাৰ মই আজি 24ৰ ময়শ্চাৰাইজাৰ লগাইছো, অইল ফ্ৰী ময়শ্চাৰাইজাৰ আৰু প্ৰাইমাৰ লগাইছো হিলাৰী ৰোডা। তো প্ৰথমতে মই আই মেকআপ ষ্টাৰ্ট কৰিম। আইব্ৰৰ কাৰণে মই মিছ ক্লেয়াৰৰ আইব্ৰ পেন্সিল লৈছো আজি। সুইচ বিউটিৰ কনচিলাৰ লৈছো আইব্ৰটো কাট কৰিবৰ কাৰণে, ক্লিন কৰিবৰ কাৰণে। সুইচ বিউটিৰ এইটো কনচিলাৰটো খুব ধুনীয়া হয়, কোনোবাই যদি এফৰ্ডেবল কনচিলাৰ ল'ব বিচাৰি আছে এইটো কনচিলাৰ ল'ব পাৰে। তো সেট কৰিবৰ কাৰণে মই কালাৰ বাৰৰ কম্পেক্ট পাউডাৰ লৈছো, পাউডাৰ ব্ৰাছেৰে সেট কৰি ল'ম। আৰু আইশ্যাডোৰ কাৰণে মই হিলাৰী ৰোডাৰে আইশ্যাডো পেলেট লৈছো। তাৰ পৰা প্ৰথমতে মই হাইলাইটাৰটো লগাই লৈছো অকমান ব্ৰাউ বনত। তাৰপিছত এটা মানে লাইট অৰেঞ্জিছ শ্বেড এটা মই ক্ৰিজ লাইনত দিম। তাৰপিছত ব্ৰাউন শ্বেড এটা একদম মানে আইলিডত লগাম, গোটেইটোতে লগাম আইলিডত। তাৰপিছত দুটা কালাৰে মাৰ্চ কৰি দিম, ধুনীয়াকৈ ব্লেন্ড কৰি যাম। আইলাইনাৰ মই লৈছো লেকমি এবছলিউটৰ আইলাইনাৰ। কালাৰ কাৰেক্ট কৰিবৰ কাৰণে মই পেকৰ কনচিলাৰ পেলেটৰ পৰা প্ৰথমতে অৰেঞ্জ কালাৰটো ল'ম আৰু য'ত য'ত অকণমান ডাৰ্কনেছ আছে তাতে মই লগাই ল'ম। ফাউণ্ডেশ্যন মই লৈছো মেবিলিনৰ ছুপাৰ ষ্টে ফাউণ্ডেশ্যন, বেজ শ্বেডটো হৈছে বেজ। কাজল লৈছো মই নাইকা। এতিয়া মই সেম পেলেটৰ পৰা ওপৰত লগোৱা ব্ৰাউন কালাৰটো, লিডত লগোৱা ব্ৰাউন কালাৰটো লোৱাৰ লেছ লাইনত লগাই ল'ম ভালদৰে। মাস্কাৰাৰ কাৰণে মই লৈছো পেকৰ মাস্কাৰা, খুব ধুনীয়া মাস্কাৰা। হিলাৰী ৰোডাৰ পেলেটখনৰ পৰাই মই ব্লাছটো লগাইছো। সেম পেলেটৰ পৰাই মই হাইলাইটাৰো লগাইছো। গাইজ হাইলাইটাৰ আপোনালোকে চাওক, এবাৰ লগোৱাৰ লগে লগে কি ধুনীয়া মানে পিগমেণ্টেড মানে হাইলাইটাৰ, ইমান ধুনীয়া লাগিছে মানে লগাই, মানে এবাৰতে মানে লগাওঁতে খুব ধুনীয়া মানে শ্বাইনিং আহিছে, খুব ভাল লাগিছে। তাৰপিছত গোটেইখিনি একেলগে ভালদৰে ব্লেন্ড কৰিব লাগিব যাতে গম নাপায়। এতিয়া মই লিপষ্টিকৰ কাৰণে সেইখন পেলেটৰ পৰাই লিপষ্টিক আছিলে লিকুইড লিপষ্টিক, সেইটো লগাইছো। সেইটোৰ ওপৰতে মই মেবিলিনৰ লিকুইড মেট লিপষ্টিকটো লৈছো, ৰেড শ্বেডটো ৰেড, এটা মানে গ্লছি লুক এটা দিবৰ কাৰণে। আৰু লাষ্টত সেটিং স্প্ৰে, মোৰ ফেভৰেট সেটিং স্প্ৰে পেকৰ, আৰু মোৰ ফাইনেল লুক। তেনেহ'লে কেনেকুৱা লাগিলে আপোনালোকৰ এই মেকআপ লুকটো
যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ ঘৰত ট্ৰাই কৰিব ৰেড আউটফিটৰ লগত, যিকোনো ৰেড আউটফিটৰ লগতে এইটো মেকআপ মানে ভাল লাগিব। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ, পুনৰ লগ পাম আৰু এটা নতুন মেকআপ লুকৰ সৈতে। আৰু কি মেকআপ লুক আনো সেইটো মই এতিয়াও ভবা নাই, পিছত ভাবিম। যদি আপোনালোকৰ কোনোবাই ভাবিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি ক'ব পাৰে যে কি লুকত আপোনালোকে চাব বিচাৰে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।